তোৰ কি পকৰত জুই লাগিছে নেকি এজনে লিখিছে দে নামটো বাৰু মই মেনশন নকৰো মই এই ব্যক্তিজনক কব খুজিছো মোৰ পকৰত জুই লাগা নাই পকৰত জুই লাগিছে তোৰ আৰু এজনে লিখিছে তই বৰ ভালটো আবে শুন মই ভাল বেয়া হেতু ৰাইজে ডিসাইড কৰিব তই কোন বে মক্কেল এতিয়া আপোনালোকে ভাবিছে চাগে কি হৈছে আসলে ঘটনাটো কি দুদিন আগত মই এটা ভিডিও বনাইছিলো কালা হাবিবিৰ ওপৰত কালা হাবিবি নামৰ এজন ব্যক্তিয়ে মা দেউতা ভাইটি ভন্টিক লৈ বাল কেলা মাৰি পুৰা ভিডিও বনাই আছে একদম আৰু তেখেতে কি প্ৰমোট কৰি আছে নিজৰ ভিডিও মদ গুটকা সিগাৰেট মদ ছোৱালী এইবিলাক কি আরে বাল শিখর খাই নেকি কেলা বেট এই কেবি গল দে ওই দাঁতলা চোদা কি করি তই বাল শিখর খানিকে কোনিবা কেলা শিখর খাব তো দম আছে হ্যাঁ শিখর খাব কারণে ইমিউনিটি পাওয়ার লাগে যোনটো তোর সত নাই মাদার ইন্ডিয়া আৰু আপোনালোকে শুনি আচৰিত হ'ব যে সেই কালা হাবিবিৰ বন্ধু হল বেষ্ট ফ্ৰেণ্ড ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰী হয় আপোনালোকে ঠিকে শুনিছে কালা হাবিবিৰ বেষ্ট ফ্ৰেণ্ড ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰী ডিম্পু বৰুৱাইতো সমাজ সচেতনৰ ওপৰত বিভিন্ন ভিডিও বনায় আৰু তলে তলে কালা হাবিবিৰ লগ লাগি কি কৰি আছে চাওকচোন এটা ভয়ংকৰ পৰিস্থিতি আৰু সেই ভিডিওটোত কিছুমান লোকে কমেন্ট কৰিছে সেই কমেন্টসমূহ দুটা কমেন্ট মই আপোনালোকক পঢ়ি দেখালো যে এজনে কৈছে তোৰ পকৰত জুই লাগিছে নেকি আৰু এজনে লিখিছে তই বৰ ভালটো মই সেই দুইজনকে কব খুজি যে তোমালোকৰ বয়স কিমান মই সেই ভিডিওটোত কৈছিলো যে কালা হাবিবি যিসকল লোকে ফলো কৰে সেই ফলো কৰা ল'ৰা ছোৱালী সকলে হল স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী যিয়ে সমাজৰ কথা একো বৰ্তমান বুজি পোৱা হোৱা নাই তেখেতসকলে পঢ়া শুনাত মনোযোগ দিব লাগে নে কালা হাবিবিৰ ভিডিও এইবিলাক কি অসমত এই কালা হাবিবি নামৰ ব্যক্তিজন বা অসমত এই কালা হাবিবি কালচাৰ কেতিয়াৰ পৰা আহিল আজি যদি কালা হাবিবি কালি বগা হাবিবি ৰঙা হাবিবি হালধীয়া হাবিবি দিনে দিনে এটা এটা হাবিবি ওলাই যাব এইবিলাক কি আৰু এজনে লিখিছে যে শিখৰ বেষ্ট হে প্ৰভু এয়া আমাৰ সমাজৰ সচেতন লোক আৰু সচেতন ল'ৰা ছোৱালী সকল শিখৰ বেষ্ট মানে কিমান ডাই হাৰ্ট ফেন হ'ব লাগিব এই কালা হাবিবিৰ এই লোকসকল এই লোক নহয় আসলতে এই ল'ৰা ছোৱালী কেইটা সৰু সৰু পেনকুলা ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে আৰু সেই ল'ৰা ছোৱালী কেইটা আহি মোৰ কমেন্ট বক্সত হাগি আছে আৰু কিহৰ কাৰণে হাগিছে মই সমাজৰ কাৰণে মাত মাতা কাৰণে আৰু এজনে লিখিছে তুমি কোন মই সেইজনক কব খুজিছো যে মই কোন সেইটো ডাঙৰ কথা নহয় মই যিটো টপিকৰ ওপৰত ভিডিও বনাইছো যিটো সোশ্যাল ইস্যুৰ ওপৰত ভিডিও বনাইছো সেইটোৱে ডাঙৰ কথা মই কোন আপুনি বাদ দিয়ক না এইটো আৰু এজনে লিখিছে যে জাস্ট এনজয় কৰিবৰ বাবে ভিডিও বনাই আছে এনজয় বাবু এইটো কিহৰ এনজয় আজি বুজি গুটকা খা কালি মদ খা কালি স্পীডত বাইক চলা কালি ছোৱালী প্ৰমোচন কৰা এইবিলাক কিহৰ এইবিলাক এনজয়মেন্ট তাকো সোশ্যাল মিডিয়াত পাব্লিকলি সেইটোৱে যদি এনজয় হয় মই যিজনে কমেন্ট কৰিছে এনজয়ৰ বাবে ভিডিও বনাইছে সেই লোকজনক কব খুজিছো বা সেই ল'ৰা ছোৱালীজনক কব খুজিছো যে তোমালোকৰ ঘৰৰ কোনোবা ভাইটি ভন্টিয়ে কালি এনেকে কালা হাবিবি নিচিনা ভিডিও বনাব তুমি সাপোৰ্ট কৰিবানে বেয়া বেয়া অশ্লীল লেংগুৱেজ বেয়া বেয়া কমেন্ট গুটকা মদ ছোৱালী প্ৰমোচন তুমি সাপোৰ্ট কৰিবানে এনেকুৱা ভিডিও বনালে আৰু এই ভিডিওসমূহ চাই যদি তোৰ ভাইটি ভন্টি কোনোবাই যদি গুটকা এডিক্টেড হৈ যায় তই সাপোৰ্ট কৰিবিনে আৰু এই গুটকা এডিকচনৰ ফলত সকলোৱে জানে যে কেন্সাৰৰ নিচিনা বা মহামাৰী আছে এই পৃথিৱীত যাৰ কোনো মেডিচিন নাই সেইবিলাক কথা চিন্তা কৰ অলপমান এই কমেন্ট বক্সত হাগি লাভ নাই গম পাইছো এতিয়া ময়ো যদি বেয়া ভাষা বেবিচাৰ ভাষা মাৰি কালা হাবিবি নিচিনা ভিডিও বনালো হয় একদম ছোৱালী প্ৰমোচন মদ প্ৰমোচন গুটকা প্ৰমোচন বাইক স্পীডত চলা প্ৰমোচন মোক সকলোৱে ভাল পালে হয় কমেন্ট বক্সত ধুনীয়া ফুলৰ গামোচা পঠাই দিল হয় একদম আৰু মই এই সোশ্যাল ইস্যুৰ ওপৰত মাত মাতাৰ কাৰণে মোক কমেন্ট বক্সত হাগি আছে এতিয়া কিছুমান লোকে মানে কি আচৰিত কথা সমাজখন কোনপিনে গৈ আছে আৰু এই কালা হাবিবি নামৰ ব্যক্তিজনক মই কব খুজিছো যে তুমি যে এই বাল কেলা এই মানে কি হ'ব আৰু এইবিলাক ভাষা মানে কৈ যে তুমি ভিডিও বিলাক বনোৱা তুমি ফলোৱাৰ্ছৰ কাৰণে বনাইছা আৰু তুমি দুই এটা গুটকা প্ৰমোচন কৰি তুমি টকা পাইছা আৰু সেই গুটকা খাই আমাৰ অসমৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক কেন্সাৰত আক্ৰান্ত হ'ব কেইবছৰমান পিছত সেইবিলাক কথা তুমি ভাবিছানে আৰু এই অকল কালা হাবিবিয়ে নহয় তাৰ লগত আৰু দুজনমান তিনিজন আৰু বন্ধু আছে এজনৰ নাম কিয় ভোকলাণ্ডু নে কি এইবিলাক ভোকলাণ্ডু এইবিলাক কি বস্তু মানে নাম নাই নেকি তহঁতৰ আৰু সিহঁতৰ গেঙৰ মানে গোটেই কেইটা বেবিচাৰ ভিডিও বনায় একদম বেয়া বেয়া ভিডিও আৰু সেই ভিডিওসমূহৰ ওপৰত কোনেও মাত নামাতে আজি অসমৰ আৰক্ষী প্ৰশাসন দল সংগঠন সকলো শুই আছে এই লোকসকলে যে সমাজখন বিনষ্ট কৰি আছে তাৰ ওপৰত কাৰো চকু নাই চকু আছে ডিম্পু বৰুৱা বিকাশ চেত্ৰীহঁতৰ নিচিনা লোকবিলাকৰ আৰু গুৱাহাটীকে ধৰি আশে পাশে কেইখনমান 5 ষ্টাৰ হোটেলৰ লোকসকলৰ ডিম্পু বৰুৱা বিকাশ চেত্ৰীহঁতে বিভিন্ন ধৰণৰ ভিডিও বনায় সমাজ সচেতনৰ ওপৰত ভাল ভিডিও বনায় আৰু তলে তলে কালা হাবিবিৰ লগ লাগি কি কৰি আছে চাওকচোন আৰু এই পিনে কালা হাবিবি ভোকলাণ্ডু হতক সিহঁতৰ গোটেই গেংটোক মাতি আনি গুৱাহাটী তথা ৰেজৰ্ট 5 ষ্টাৰ হোটেলত মানি গামোচা পিন্ধা
এইবিলাক কি ঠিক আছে বাৰু কালিৰ পৰাই অসমৰ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে বাল খেলা মাৰি বেবিচাৰ ভাষা মাৰি একদম ভিডিঅ' বনাব ঠিক আছে প্ৰত্যেকজন ল'ৰা ছোৱালী এই বাল খেলা বেবিচাৰ ভাষা মাৰিয়ে যদি আমাক কোনোবাই ধুনীয়াকে সম্বোধনা জনাই টকা দিয়ে গামোচা পিন্ধা আৰু কি লাগে ন তেতিয়াহ'লে কালিৰ পৰাই আমি বেয়া বেয়া ভিডিঅ' বনোৱা আৰম্ভ কৰি দিম নে কি কয় ৰাইজ আপোনালোকেও বনাওক আপোনালোকৰ ল'ৰা ছোৱালীকো বনাব দিয়ক বেয়া বেয়া ভিডিঅ' ক্লাছ 5ৰ পৰা ক্লাছ 10 লৈকে যিখিনি সৰু সৰু ল'ৰা ছোৱালী পেনকুলা চলি এইকেইটা সেই ল'ৰা ছোৱালী কেইটা কালা হাবিবি আৰু বকলাণ্ডুহঁতৰ ডাই হাৰ্ড ফ্ৰেণ্ড এটা ভয়ংকৰ পৰিস্থিতি অসমত 6.1% নিবনুৱা আছে আৰু সেইটো মই কোৱা কথা নহয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা আৰু 6.1%ৰ পৰা যদি আপুনি অসমৰ পপুলেশ্যনৰ পৰা ওলাই লয় প্ৰায় 22 লাখ নিবনুৱা সেইখিনি চৰকাৰী ডাটা চৰকাৰৰ হাতত ৰেজিষ্টাৰ থকা নিবনুৱা এই নিবনুৱা সকলেহে দিন ৰাতি মোবাইল চাই থাকে আৰু মোবাইলটো খুলিলে কি দেখা পায় বকলাণ্ডু কালা হাবিবি বগা হাবিবি হালধীয়া হাবিবি এইবিলাক কি অসমৰ এটা যুৱ প্ৰজন্ম কোনপিনে গৈ আছে চাওকচোন কি এটা ভয়ংকৰ পৰিস্থিতি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাও যে এই লোকসকলৰ ওপৰত অতি শীঘ্ৰে উচিত ব্যৱস্থা ল'ব লাগে আৰক্ষীয়ে অতি শীঘ্ৰে উচিত ব্যৱস্থা ল'ব লাগে এই লোকসকলে হয়তো গম নাপায় যে সমাজৰ এখন আইন বুলি বস্তু আছে সেই আইনৰ উৰ্ধত কোনো নহয় আপুনি ফেমাছ হোৱাৰ কাৰণে সমাজখনক বিপদে পৰিচালিত কৰিব নোৱাৰে সেইটো মনত ৰাখিব এই কালা হাবিবি বগা হাবিবি আৰু বকলাণ্ডুহঁতে গতিকে তহঁতৰাই যদি সোনকালে বুজি উঠ এই কথাখিনি সোনকালে বুজি উঠিলে ভাল কাৰণ তহঁতৰে বিপদ হ'ব আৰু ডিম্পু বৰুৱা বিকাশ চেত্ৰীহঁতকো মই ক'ব খুজিছো ইমান ডাঙৰ ডাঙৰ চিনিয়ৰ বুঢ়া ইউটিউবাৰ এইকেইটা বুঢ়া হ'ল এতিয়া আৰু সেই বুঢ়া কেইটাও এই কালা হাবিবি বগা হাবিবি লগ লাগি একদম কি মানে বেবিচাৰ মানে আৰু গতিকে এই বুঢ়া ইউটিউবাৰ কেইটাকক মই ক'ব খুজিছো যে তোমালোকে অলপমান ভাল হোৱা সমাজখনক কিয় বিপথে পৰিচালিত কৰি আছা তোমালোকে যদি সময়তে ভাল নোহোৱা ৰাইজে কিন্তু উচিত শাস্তি দিব আৰু সেইটো আজি তোমালোকে লিখি থৈ দিয়া গতিকে অসমবাসী ৰাইজক মই এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ